Hey guys, welcome my YouTube channel MD Das Vlogs. আজি মই এইটো ফাৰ্ষ্ট ব্লগ আৰু মই আগে পিছে ব্লগ বনোৱা নাই আৰু আজি প্ৰথম চেষ্টা কৰিছোঁ ব্লগ বনাবলৈ কেনেকুৱা হৈছে একো এক্সপিৰিয়েঞ্চ নাই তথাপি মানে বনাবলৈ চেষ্টা কৰিছোঁ আৰু আজি এই ফাৰ্ষ্ট ব্লগটোতে আপোনালোকক দেখাবলৈ লৈছোঁ অসমৰ 7 নম্বৰখন ৰাষ্ট্ৰীয় উদ্যান নেশ্যনেল পাৰ্ক সেইখন হৈছে দিহিং পাটকাই আৰু মই হৈছোঁ জয়পুৰৰে আৰু এইখন যেতিয়া জয়পুৰতে আছে তো আপোনালোকক এবাৰ দেখাই দিছোঁ আমাৰ এই দিহিং পাটকাইখন আৰু পাছলৈ দেখিব পাইছে কিমান ধুনীয়া এইটো ভিউ আছে আমাৰ এখন আছে নামচাং চাহ বাগিচা আৰু এই গোটেই এৰিয়াটো নামচাঙৰে আছে আৰু ইফালে এতিয়া ব্লগ আপোনালোকক এই দিহিং পাটকাইখন দেখাবলৈ গৈছোঁ আহক দেখিব পাইছে পৰিৱেশটো কিমান ধুনীয়া হৈ আছে আৰু এয়া দেখিব পাইছে গেট বনাই আছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ এইফালে আমি সোমাই যাব লাগিব এতিয়া আৰু আগত এখন গেট আছে বাৰু সেইখন বাৰু নেদেখাংগে আৰু এতিয়া ইয়াৰ পৰাই দেখাই দিছোঁ দেখিব পাইছে গেট বনাই আছে এখন ইয়াত ধুনীয়া গেট হ'ব পাছতে আহক চাই থাকক ভিডিঅ'টো ভাল পালে আৰু এইখনেই হৈছে এইখন দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান যোনখন অসমৰ 7মখন ৰাষ্ট্ৰীয় উদ্যান আৰু এইখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিলে 2021 চনত আৰু এই ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰাৰ আগলৈকে এখন আছিলে 2004 চনত পানী অভয়াৰণ্য হিচাপে স্বীকৃতি দিছিলে আৰু ইয়াত বহুত ধুনীয়া ধুনীয়া গছ গছনি আছে আপোনালোকক দেখাই আছোঁ আৰু আগলৈ চাই থাকক আৰু এইখন হৈছে এখন দেখিব পাইছে এইখন হৈছে হলংবাৰী আৰু ইয়াৰ গছবোৰ বহুত ওখ আপোনালোকে নিশ্চয় দেখিব পাৰিছে আৰু এইবোৰ গছত প্ৰত্যেকবোৰতে এটা এটা নাম্বাৰ লাগি থোৱা আছে আৰু এই নাম্বাৰটোৱে এই গছজোপাৰ পৰিচয় কিমান ধুনীয়া ভিউ এইখন দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ আৰু আমি এতিয়া এইফালে যাব লাগিব আৰু এটা জেগা দেখাবলৈ গৈ আছোঁ এইফালে এইটো ৰাস্তাই নামচাং যায় বলক সেই ৰাস্তাটো দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এটা বস্তু এইবোৰ এডাল ঢেকীয়া গছ দেখিছে এইবোৰ এডাল গছৰ সমান হৈ যায় এইবোৰ এডাল দীঘল গছ হৈ যায়
পাটকাই আৰু আপোনালোকে আহিব এই জেগাটোলৈ, বিৰাট ধুনীয়া জেগা আৰু বেছি দিন হোৱা নাই এখন নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা। আৰু আজি ব্লগটো ইমানেই আছিলে আৰু কাৰণ কেলৈ এইটো মোৰ ফাৰ্ষ্ট ব্লগ আৰু ইমান ভালকৈ যদি আপোনালোকক দেখাব পৰা নাই, আমি পাৰিলোঁ সিমানখিনি দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু ফাইনেলি এটাই কথা ক'ম লাষ্টত, আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি অলপ হ'লেও ভাল পাইছে আৰু অলপ হ'লেও কিবা এটা যদি শিকিব পাৰিছে, তো মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি যাওক আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক। আৰু কাৰণ কেলৈ আপোনালোকৰ এটা ছাবস্ক্ৰাইবৰ পৰাই মই যাতে আপোনালোকৰ মৰমবোৰৰ পৰা আৰু মই ধুনীয়া ধুনীয়া ভিডিঅ' দিবলৈ পাৰোঁ আৰু আগবাঢ়ি যাব পাৰিম আৰু তাৰে কামনা কৰিলোঁ। ধন্যবাদ।